প্ৰথমতে মই আমাৰ বাঁহ বাগানত যাই এডাল বাঁহ কাটি আনিলোঁ। মানে ৰাজহুৱা মন্দিৰত অলপ বাঁহৰ কাম হ'ব, সকলোৱে ঘৰ প্ৰতি এডালকৈ বাঁহ লৈ যাব লাগে। আহি পাই গিলোঁ, দেখিলোঁ যে আহি সকলোৱে নিজৰ নিজৰ কামত লাগি পৰি আছে। এতিয়া বোলে মই লেট কৰি অহাৰ বাবে ফাইন লাগে বোলে। মানে মন্দিৰৰ ছাদখনত উঠি জাবৰখিনি গুচাব লাগে। कोई बात नहीं भाई। ओए बांदर सावगिला गांजा बेबिर ধান্দা পাইছে নাকি হা? वरना क्या भोसड़ी के গাঞ্জাটা কি খাই আছে নাকি? तू समझा? हाँ। नहीं तू समझा नहीं। গুরুদেব কি কৰি আছা তুমি? তামোল লেকি আছা? ইফালে ৰাস্তাত বান্দাকেইটা পইচা কালেকশ্যন কৰি আছে, মানে ঠাণ্ডা উঠাই আছে। জনে যিখিনি দে 5-10 টকা সেইটো পূজাৰ নামত লৈ আছে শিৱৰাত্ৰিৰ। আচলতে শিৱৰাত্ৰি পূজা আজি নহয়, অহা সপ্তাহতহে। মানে আমি আগতীয়াকৈ মন্দিৰখিনি পৰিষ্কাৰ কৰি ৰাখিলোঁ। এতিয়া আমি চাহ পানীৰ ব্যৱস্থা কৰিম। আমাৰ সম্পূৰ্ণ কাম শেষ হ'ল। अबे जल्दी बोल, कल सुबह पनवेल निकलना है। বেয়া নাপাবা দেই বন্ধুসকল, অহা সপ্তাহত এই মন্দিৰতে লগ পাম, একেলগে দৰ্শন কৰিম।